প্ৰথমে মই আপোনালোকৰ জৰিয়তে অসমবাসীক ওচৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে ইমানখিনি আশীৰ্বাদ কৰিছে আৰু এই আশীৰ্বাদৰ ফলস্বৰূপে মই সেইখিনি পাইছোঁহি আৰু এটা খুব পজিটিভ বুলি ভাবোঁ মই নিজকে, যিহেতু নিজৰ যিটো টাইমিং সেইটো বেষ্ট কৰিব পাৰিছোঁ আৰু এটা খুব ভাল এটা মই ভাবোঁ আৰু মই চেষ্টা চলাই যাওঁ সদায় যে মোৰ নিজৰ টাইমিংটো মই নিজে বেষ্ট কৰি থাকিবৰ কাৰণে। ইয়াৰ পিছতে ক'ত প্ৰশিক্ষণ আৰু ক'ত আছে? ইয়াৰ পিছতে মই 7 তাৰিখে গৈ আছোঁ ফিনলেণ্ডৰ পিছতে মই তাতে ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছে আণ্ডাৰ-20 আৰু তাৰপিছতে মই ইউক্ৰেইনত যাম। ইউক্ৰেইনত মোৰ এছিয়ান গেমছৰ কাৰণে তাত প্ৰিপেৰেশ্যন হ'ব লাগিব, প্ৰেক্টিছ কৰিব লাগিব আৰু তাৰপৰা মই জাকাৰ্টা গুচি যাম। জাকাৰ্টাৰ পৰা এনেধৰণে মই এছিয়ান গেমছৰ প্ৰস্তুতি চলাম। তোমাৰ সাফল্য গুৰিতে কাক ক'বা আচলতে? সাফল্য গুৰিত বহুত মানুহ আছে। ফাৰ্ষ্ট অফ অল অসমবাসী আছে মোৰ লগত, মা দেউতা, মোৰ কোচ আৰু বহুত মানুহ মোৰ লগত একগোট হৈ আছে আৰু সেইকাৰণে মই প্ৰথমে ক'ব লাগিব মোৰ মা দেউতাক, তাৰপিছত যিয়ে মোক এই পৃথিৱীখন দেখালে এথলিট পৃথিৱীখন শামছুল হক ছাৰ, মোৰ কোচ নিপুণ ছাৰ, নৱ ছাৰ, USA পৰা অহা মোৰ প্ৰশিক্ষক গেলিনা মেডাম, তেওঁ খুব মোক নিজৰ ছোৱালী বুলি কয়। চ' সকলোকে মই থেংকছফুল দিছোঁ। দেখা গৈছে যে সৰু সজাত এসময়ৰ কিংবদন্তি PT উষাৰ একেলগে দেখা গৈছিল, কেনেকুৱা অনুভৱ হৈছে? খুব ভাল অনুভৱ, হেপ্পী হৈছোঁ। তাতলৈ তেওঁ ইমান এজন ডাঙৰ খেলুৱৈ আৰু তেওঁৰ লগতে একেলগে বহা, একেলগে কথা বতৰা পাইলৈ নিজকে খুব ভাগ্য মানিছোঁ। বহুত দিনৰ মূৰত ঘৰলৈ আহিছা, কেনেকুৱা অনুভৱ হৈছে? প্ৰায় আজি 9 মাহৰ মূৰত ঘৰলৈ আহিছোঁ আৰু এইটো অনুভৱটো মই ভাষাৰে বুজাব নোৱাৰোঁ। আকৌ মই কাইলৈ গুচি যামগৈ, যিহেতু মোৰ এটা চিডিউল লিষ্ট আছে। লিষ্টৰ মতে মই কাম কৰিব লাগিব, যিহেতু মই কাৰো আণ্ডাৰত নাই। মই AFI আণ্ডাৰত আছোঁ, ইণ্ডিয়ান এথলিট ফেডাৰেশ্যনৰ মই আণ্ডাৰত আছোঁ। ত' তেওঁলোকে যি মোক লৈ সপোন দেখিছে আৰু সেই সপোনটো মই বাস্তৱত কৰিব লাগিব। চ' তাৰ কাৰণে মই মোৰ চিডিউলটো ৰখাব লাগিব।